ভাগৰ লাগে ভাগৰ লাগি গৈছে নোৱাৰিছোঁ আৰু মই কেনেকৈ উঠিম তহঁতে কেনেকৈ উঠিলি হা চাওক ক'ত উঠিছোঁ চাওক চাওক কিমান ওখ পাথৰ চাওক কিমান ওখ পাহাৰ আমি আহি ঘৰ পাই গ'লোহি এতিয়া পাইছোঁহি মাধৱপুৰৰ পৰা এতিয়া কাপোৰ চাপোৰ সলাম খিচিৰি খাওঁতে যি অৱস্থা হ'ল ঘামি চামি অৱস্থা নাই মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাই যাব কিমান কষ্টত কেইটামান খিচিৰিৰ কাৰণে কিমান কষ্টত খিচিৰি খাব লগা হৈছে এতিয়া কাপোৰ চাপোৰ সলাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু নকওঁ আৰু বহুত ভাগৰ লাগিছে আৰু হ'ব বাই বাই মিছা কৰ্মত মৰি আছে কিনো মিছা কৰ্ম কেনেকুৱা মই এটা বাস্তৱ উদাহৰণ আপোনালোকৰ দাঙি ধৰিছোঁ আজিকালি আমি বেছিভাগে জন্মদিন পাতো সন্তানৰ আৰু বেছিভাগে সন্তানৰ জন্মদিনত অৰ্থাৎ বাৰ্থডে কেক কাটে গৌৰীয়ামো কি কৰে এই জন্মদিনৰ কেকটোৰ ওপৰত হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেলত স্বাগতম জনালোঁ আজি বোলো ভিডিঅ' এটা দিয়ে দিওঁ সৰু সুৰাকৈ আজি আহিছিলোঁ মই মাধৱপুৰা ভাগৱত পাঠ চলি আছে 5 দিনীয়া তাতে আহিছিলোঁ মই বোলো ভিডিঅ' এটা বনাই দিওঁ আপোনালোকে চাবচোন কেনে পায় ক'ব শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব পাহাৰৰ ওপৰত ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ'টো কেনে পালে জনাব আৰু এই দুটা হৈছে মোৰ ভাইটি সিহঁতেও লগতে বহি আছে আমি পাহাৰৰ ওপৰত বহি আছোঁ মাধৱপুৰা পাহাৰ হয়তো কেতিয়াবা মন গ'লে আপোনালোকেও আহিব চাবলৈ হয়তো চাগে কোনোবাই আহিছে ইয়ালৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বেল আইকনটো ক্লিক কৰি দিব কৈছে চবে চাব ভিডিঅ'টো আমি ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে আহিছোঁ মাধৱপুৰা ধান আপোনালোকে কোনোবাই যদি আহিছে তেনেহ'লে আমাক কমেণ্টত জনাব আৰু যদি কোনোবা অহা নাই আহি চাব বহুত ধুনীয়া জেগা ক'ত বহি আছোঁ আমি এতিয়া মথুৰি কি মজা ন পাহাৰটো আৰু তলত গৈ দেখুৱামগৈ ভাগৱত পাঠ চলি আছে ভিডিঅ'টো শেষলৈকে চাই থাকিব কিন্তু দেই সকলোৱে চবে চাব লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বাই বাই ভিডিঅ'টো শেষলৈকে চাই থাকিব সন্তানক পোহৰলৈ আগুৱাই দিলে নে এন্ধাৰলৈ ডুবাই দিলে
এবাৰ বোৱাৰীবিলাক ভাবি চাওক সেইবাৰে পাছে নিচিনা হয় পৰি গৈছে তাতে কৈছে আমি আমাৰ বোৱাৰীবিলাক কেনেকুৱা গুণৰ হ'ব লাগিব এতিয়া ভাবিছক আপুনি আপোনাৰ সন্তানটোৰ নামটো সেইটোৰ ওপৰত লিখি কাটিৰ ক্ষেত্ৰত আপোনালোকে কিমান গুণী কিমান জ্ঞানী কিমান শিক্ষিত নিজকে এবাৰ প্ৰশ্ন কৰক তেতিয়া বুজিব এই কথাখিনিকে কৃষ্ণই ৰুক্মিণীক বুজাই আছে কোনবিলাক পত্নী জানে পতিতৰ পৰা উদ্ধাৰ কৰা আইগৰাকী নামৰ পত্নী পতিত মানে এইবিলাক স্বভাৱ যদি আইগৰাকীয়ে দূৰ কৰি সৎপথলৈ আনিব পাৰিছে সেইগৰাকী আইৰ নাম হ'ল এতিয়া পাহাৰত উঠি আছো নাজানো আৰু পত্নী সকলে হ'ব নোৱাৰে যেনে সকলোৱে তিৰোতা নহয় আইসকলৰ আটাইতকৈ ভাল নাম কৈছে জননী জননী জন্মভূমি স্বৰ্গদাত্ৰী গৰু সেইকাৰণে এইটো দেখিছে কিমান চেপ তাতে যাম এতিয়া আমি আমি আই সমান হ'ব কোন সমান হ'ব চোনা পোৱালি ধৰ মোবাইল ধৰ তেনেকুৱা চাওক আমাৰ ইলাবাই কৰি আহি আছে আইসকলৰ মনত পাই গ'লোহি থাকিব আৰু জেগা আছে না এইটো ৰাস্তাটো বেয়া হ'ল গৈছে শুনা এইটো ভাল নহয় মজা লাগিছে জলদি যা শুনা ৰখিবি কিমান চেপে চেপে আহি আছো কলৈ আহি আছো আমি ক'ব নোৱাৰিছো এতিয়া ভালে ৰাইট যাবি চাবিতে আছো না বহুত ভাগৰ লাগি গৈছে এৰিছে কিমান জংঘল আৰু আমাৰ পিছে পিছে আৰু দুজনী বাইদেউ আহি আছে সিহঁত দুজনীক দেখাই পোৱা নাযায় আমাৰ চুনা ভাইটি আহি পাই গ'ল এই চুনা ভাইটি এয়া মই সিটো চাইডে দেখুৱাই আছো কিমান জংঘল কৰি আহি আছো চুনা একো জংঘলে জংঘলে আনি আছ তই আহি গ'লো এইটো কথাত পৰিলে আৰু আমি জীৱনৰ কথা নাই এয়া চাওক আমি ক'ৰ পাই গ'লোহি হেৰিছে ক'ৰ পাই গ'লোহি আমি পাহাৰত দাঁতৰ ৰলি যা গৈ আছো ৰ এয়া চাওক কেনেকৈ নামিব লগা হয় ইয়াত দিলো জাপ পাৰি আমাৰ বৰপানীখন ইমান ফুটিলি বৰপানীখন দেখাই পোৱা নাযায় বৰপানী দেখিছে আমাৰ কি ধুনীয়া প্লেচ হয় এইটো ওপৰলৈ যাব পাৰে আৰু যোৱা নাই যাম এতিয়া আকৌ ওপৰলৈ গৈ আছো চুনা ভাইটি আগে আগে গৈ আছে দেখিছে এইবোৰ বটগছ ইমান ওপৰলৈ আহি আছো ভয়ভীত নকৰাকে দেখিছে চুনা ভাইটি আগত গৈ আছে আৰু মই পাছে পাছে গৈ আছো দেখিছে একেবাৰে পাহাৰ দেখিছে কি মজা মই আহিছো আজি ভাগৱত পাঠত এইফালে নুঠো সেইফালে যাম সেইটোত যাম বলে সেইটো মজা আছে জানো এইটো মানে ওপৰত দেখুৱাইছো এইটো আৰু ডাঙৰ পাহাৰ একদম ওপৰত যাম কোনোবাই ভাতটো খাচি লাগিছে এইফালে 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 গৈ আছো এইয়া পাছে পাছে এইকেইজনী আহিবই পৰা নাই সেই চুনা ভাইটি দৌৰিছে পুৰা এইটো মাধৱপৰা পাহাৰ হয় কিয় ভৰি বিষাইছে দৌৰি দৌৰি উঠ কৈ পালিগৈ কি মজা প্লেচ হয়
এয়া চাওক ওপৰত আহি গ'লো ঐ ডাঙৰ ফটো উঠিম পটাপট ব'ল মোৰ ভিডিঅ'টো ডাঙৰ হৈ যায় পটাপট আমি দৌৰি আছোঁ এতিয়া নহ'লে নাপামগৈ এয়া চাওক কিমান ওপৰত আহি গ'লো এয়া চাওক তলত পথাৰ জেচিপি হেৰি কৰি আছে আৰু ওপৰত গৈ আছোঁ সেইটোতো আৰু ওপৰত সেইটো চাওক কিমান ওপৰ সেইটো দেখিছে ভাগৰ লাগি গৈছে পাহাৰত উঠা যে ভাগৰ লাগে ভাগৰ লাগি গৈছে নোৱাৰিছোঁ আৰু মই কেনেকৈ উঠিম তহঁতে কেনেকৈ উঠিলি হা চাওক ক'ত উঠিছোঁ চাওক এয়া চাওক কিমান ওখ পাথৰ এয়া চাওক কিমান ওখ পাহাৰ এয়া চাওক সিহঁতে উঠি গ'লগৈ আৰু ইমান ওখ পাথৰটো এইখন আমাৰ বৰপানী নদীখন এইখন আমাৰ বৰপানী নদী কি মজা প্লেচ ন আপোনালোকে আহিবচোন কেতিয়াবা চাবলৈ মই এতিয়া ওপৰলৈ গৈ আছোঁ দেই যাব নাজানো যাব পাৰোঁ নে নোৱাৰোঁ তাত গৈ আছোঁ ধৰণে নাহা সিহঁতে গ'লগৈ ওপৰলৈ পোৱালিকেইটা এতিয়া ল'ৰা মানুহ ন গ'লগৈ বাট মই উঠিব পৰা নাই মোবাইল লৈ লৈ মইতো উঠি আছোঁ বা চাওক কিমান ওপৰত উঠি গৈছে বা চাওক কিমান ওপৰত আহি গ'লো মই ভাগৰ লাগি গৈছোঁ উঠিব পৰা নাই বাও একে দৌৰত উঠি গৈছোঁ মই দৌৰি উঠিছোঁ নহ'লে উঠিবলৈ নোৱাৰোঁ তললৈ চালে মাথা ঘূৰাই যায় নাজানো কেনেকৈ নামিম পাছত বাট উঠি আছোঁ আজি ফাৰ্ষ্ট টাইম উঠিছোঁ ইমান ওপৰত আৰু উঠা নাই কিমান ওপৰত উঠি গ'লো মই বেক কৰি দেখুৱাই আছোঁ আপোনালোকক চাওক মই বেক কৰি দেখুৱাই আছোঁ কিমান ওপৰত উঠি গ'লোঁ চাৰিওকাষে পাহাৰ সেই বান্দৰ চাওক তহঁতে মোক এঠা নাযাবি চাওক কি মজা লাগিছে আজি ফাৰ্ষ্ট টাইম উঠিছোঁ মোবাইলটো লচোন চাওক আমাৰ ৰীলা বাইদেউ কি কৰি আছে আমাৰ এই দুজনীক চাওক এইজনী এজনী পাহাৰতে বহি আছে এই যে পোৱালি এজনী আজ উঠি আছে টমটমখন ইমান টিকলি চাওক আমাৰ ৰীলা বাইদেউ আমাৰ এখন বৰপানী চাই লওক ইমান টিকলি চাওক বৰপানী ইমান টিকলি যেনে আমাৰ দুষ্টি উঠি আছে টেম্পু দুখনে অভাৰটেক কৰি আছে চাওক চাওক পাহাৰৰ পৰা কেনেকৈ নামিব লগা হৈছে আৰু আগত যোৱা পাৰ্থীটো মোজা ফালি গৈছে পাহাৰত উঠিব আহি চাওক কেনেকৈ নামিব লগা হৈছে নামিব নোৱাৰোঁ তোমালোকে ভাগৰ লাগিছে নেকি পাহাৰত উঠি শিখৰ খাই আছে দেখোন বে শিখৰটো ভিডিঅ'ত উঠাই দিওঁ দিয়া মই নেখাওঁ শিখৰ দেখিছে শিখৰ খাই আছিলে দুজনে বহি সেইটো ওপৰত নগৈ পেলাই শিখৰ খাই আছিলে চাওক
দেখিছে ইমান সৰু সৰু পোৱালি চাওক আমাৰ ৰীলাবাই ক'ৰ পৰা নামি আছে যোৱা যোৱা ধৰা চক চক ৰীলাবাই ইয়াৰ পৰা নামি দিলে ৰীলাবাৰ মা আৰু ছোৱালী এজনী এইফালে যাম গুফাত আমি গুফাত যাম এইটোৱে চক এক ছেকেণ্ড এইটো চক গুফা জগতৰ কল্যাণ গুফা নিজৰ কল্যাণ সমাজৰ কল্যাণ সৎগুণৰ আমি দেখিছো তো আগত যা সৎগুণৰ মাজেৰে আমি জৰিয়তে আমি সমাজৰ কাম কৰিব লাগে আজিৰ ইয়াত কৰ্মকৰ্তাসকলে উদ্যোক্তাসকলে এটা সৎগুণৰ জৰিয়তে আজি নংঘোষা অনুষ্ঠানখন কৰি আছে কাৰণে অনুষ্ঠানখন টিকি আছে এই যে সৎগুণ নাথাকে বহুত আমি অনুষ্ঠান দেখিছো এবাৰ বা দুবাৰ কৰাৰ পাছত অনুষ্ঠান কৰিবলৈ মানুহে দান বৰঙণি নিদিয়ে সেইকাৰণে ইয়াত কৈছে গুণৰ কথা কৈছে কিন্তু আমি কেনেকুৱা গুণ লাগিব আৰু যেতিয়া জন্মই তেওঁৰ মুখেৰে এটা সুন্দৰ বাক্য আমাৰ মাজত প্ৰকাশ কৰিছে আমি নাজানিলো জানিলো যে তুমি শ্ৰীৰাম মই নিজাৰে আপোনাক সামান্য বুলি অহংকাৰ কৰিলো এতিয়া বুজি পালো সেইকাৰণে আমাক কৈছে নিজাতে এইবিলাক অহংকাৰ কৰি লাভ নাই সেইকাৰণে আমাক কি কৰিব কৰিছে ভকতি কৰা ভকতি আমি এতিয়া জলপান খাবলৈ আহিছোঁ জলপান আৰু তাত থকা উপস্থিত থকা ৰজাবিলাকে যি দণ্ড কৰিলে দমফালি মাৰিলে আমি জলপান আৰু সেইকাৰণে তেওঁলোকৰ দম্ভ ধৰ্ম দূৰ কৰাৰ কাৰণে মই তোমাক হৰণ কৰি আনিছোঁ কাম হৈ গ'ল আৰু তোমাক হৰণ কৰি আনিলো এতিয়া যোৱা এইবুলি কৃষ্ণই ৰুক্মিণী দেখাই বাৰে বাৰে ৰুক্মিণীক পৰীক্ষা কৰিছে পৰীক্ষা কৰিছে হয়তো আমি বহুতে ভাবো এনেকুৱা পৃথিৱীৰ জানো জগতত আছেনে ডাঙৰ কথা হৈ যাব এই কথাটো ইয়াত আমার প্রথম দিনের পরে এই অনুষ্ঠান সোনালী ভালো তৈরি আছে তারা আপনে এখানে আছে